হাতত মধুৰ মুৰলী, কাষত ৰাধা। দ্বিতীয় বৃন্দাবন মাজুলীত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা। শিশুলীলাৰ বকাসুৰ, অঘাসুৰ, ধেনুকাসুৰ, কালিয়া দমনকে ধৰি মহাৰাসলৈকে। মাজুলীৰ আকাশে বতাহে এতিয়া কানাইৰ বাঁহীৰ মাত আৰু ত্ৰাসিত কংসৰ গৰ্জন। আগন্তুক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ উপলক্ষে এতিয়া সাজু হৈ পৰিছে সমগ্ৰ মাজুলীবাসী। অহা 15, 16 আৰু 17 তাৰিখে তিনিদিনীয়াকৈ মাজুলীৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰা হ'ব শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা। এনেদৰেই মঙলবাৰে মাজুলীৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাকৃষ্টি কেন্দ্ৰৰ কলা কৌশলীসকলে ৰাসৰ আখৰা কৰা পৰিলক্ষিত হয়। তোমার আজ ভক্তি অতি যার বাবে কম হরিদ্রতি বিবাদ লম্বিছে অরণ্যতে আপন পাহারা হইস ভোজন অষ্টম সন্তানই নিধন করিব তবু আপনি আপনে প্রস্তুত তই মরণের ভাবে মঙ্গলবাৰৰ দিনটোত মাজুলী বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক ভৱন গাম উপস্থিত থাকে। বিধায়কগৰাকীয়ে ৰাসৰ আখৰা উপভোগ কৰাৰ লগতে মঞ্চত উপস্থিত হৈ আগন্তুক ৰাস মহোৎসৱক উদ্দেশ্যি মন্তব্য প্ৰদান কৰে। কাৰণ এই ৰাস উৎসৱটো আমি কি ধৰণে ধুনীয়াকৈ আমি প্ৰদৰ্শন কৰিব পাৰিম এইটো আমি চিন্তা কৰাটো ভাল হ'ব। এই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ মাজুলীক যাতে ৰাস উৎসৱটো খুব ধুনীয়াকৈ পাতিবৰ কাৰণে বেলেগত 25,000 দিছে দিও ইয়াত 75,000 দিয়া হৈছে মাজুলীক, যাতে মাজুলীৰ ৰাইজে যাতে ভালকৈ পাতিব পৰাকৈ মই ভাবোঁ। মই মাজুলী ৰাইজক অনুৰোধ কৰিছোঁ যে আমি কিছু বেলেগ জিলাতকৈ বেলেগ জিলাত যিধৰণে ৰাগ পাতে তাতোতকৈ আমি অলপ বেলেগ ধৰণে পাতিবৰ কাৰণে আমি মাটি চাকিৰে আমি উজ্বলাই তুলিবৰ কাৰণে ঘৰে ঘৰে তুলিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু লগতে কৈছোঁ যে আমাৰ যিসকল হলবিলাকত চাফ চিকুণৰ ক্ষেত্ৰতো মই অনুৰোধ কৰিছোঁ যাতে ৰাগ ৰাতিপুৱা আমি পাতিলোঁ পিছদিনা যাতে ৰাগ হলটো অলপ চাফ চিকুণ কৰি তুলিবৰ কাৰণে অনুৰোধ জনাইছোঁ। Pino,
পৰৱৰ্তী খবৰৰ বাবে চাই থাকক কাৰেণ্ট নিউজ।